কোনে কি বৈঠক হৈছে কি হোৱা নাই সেইটো আমি গুৰুত্ব দিয়া নাই। আমাৰ যি প্ৰিন্সিপাল, আমাৰ যি আইডিয়লজি UPPL দলৰ, সেইটো হ'ল আগে পিছে হুৱে বাৱে কোন আছে সেইটো আমি নাযাওঁ। UPPL ইজ UPPL। গতিকে সেইবোৰ আমি গুৰুত্ব নিদিওঁ। কোনে কাৰ লগত আলোচনা কৰিছে, কি কৰিছে, কাক কি কৰি আছে, সেইবোৰ আমাৰ গুৰুত্ব নহয়। আমাৰ কথাটো হ'ল ৩৫ লক্ষ ভাৰতীয় নাগৰিক যিসকল BTR বাকী আছে, তেওঁলোকক সামৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকে শান্তি পাৰ্মানেণ্টলি আমি আনিব পাৰো, সেইটোৱে চেষ্টা কৰি আছে। সেইটো কিন্তু কোনোবা অপজিশ্যনে বিনষ্ট কৰিবলৈ চেষ্টা কৰিব। হাগ্ৰামা চাওক, হাগ্ৰামা এটা কাৰণত সি হাগ্ৰামা হিচাপে জীয়াই আছে। কাউন্সিল ইলেকশ্যনৰ পাছত 7জন হাগ্ৰামাৰ বাগা বাগা লিডাৰে UPPL দলত যোগদান হ'বলৈ যাইছে। MLA ইলেকশ্যনৰ আগত, MLA ইলেকশ্যনত কিন্তু আপোনালোকে ছাৰপ্ৰাইজ পাব। MLA ইলেকশ্যনত UPPL 21টা MLA জিকিব, কিন্তু 21টা MLA জিকিব UPPL। BJPৰ লগত এলায়েন্স কৰি পেলাই MCLA খেলা নাছিলো, কাউন্সিল ইলেকশ্যন খেলা নাছিলো। আমি আমাৰ উদ্দেশ্যটো হ'ল আমি এলায়েন্স কৰিছিলো তেতিয়া, আমাৰতো প্ৰি এলায়েন্স নহয়, পষ্ট এলায়েন্স আছিল তেতিয়াৰ সময়ত। এতিয়াৰ কথা মই ক'বলৈ যোৱা নাই। সেইটোৰ কাৰণে আমি আমাৰ BJP দলৰ লগত পষ্ট এলায়েন্স কৰিলো। কাৰণটো হাগ্ৰামাৰ যি ধুৰন্ধৰ নীতি, হাগ্ৰামাৰ যি মানে কি কয় হত্যাকাৰী এটা যি হেৰিৰে তেওঁলোকে কাম কৰিছে, ইয়াৰ পৰা জনসাধাৰণক মুক্ত দিয়াই আমাৰ মূল উদ্দেশ্য।